এইবোৰ মই কোনো ধৰণৰ আমুল তাজা গাখীৰৰ মই কোনো ধৰণৰ প্ৰমোচন কৰা নাই কিছুমানে এতিয়া মোক ফোন কৰি সুধি আছে মেছেজ কৰি সুধি আছে সেই ফোন কৰা কেইটা কমটি মূৰ্খ নহ'ব দেই জানিবই লাগে তাইতো এজন নিজে জাৰ্চি গায় তাক এডভাৰটাইজ লগোৱাৰ কোনো প্ৰয়োজনে নাই सही पकड़े हैं তো গাইজ আজি আমি কথা পাতিম মিছ হিয়াক আজি দেখাই দিম বাপেৰৰ বিয়া লৈকে মোক কোনো ধৰণৰ আমুল কোম্পানীৰ মোৰ কোনো ধৰণৰ এডভাৰটাইজমেন্টৰ কাৰণে মোক কোনো ধৰণৰ মেছেজ ফোন কৰা নাই আমি জানো তোমাক স্পন্সৰ কৰিবলৈ কোনো নামাতে এইটো বাছ এডিট কৰা ফটো আৰু আমুল তাজা অনাৰো ইমান মূৰ্খ নহয়তো বেবী গাৰ্ল ফটো তৰা জাৰ্চি গাৰ্ল ফটো লগাব চাগে যিহেতুকে মই অসমৰ ক্লাছ হে অসমৰ ক্ৰাছ আৰু তুমি হ'বও পাৰা বহুতৰ পৰা মৰম পোৱা চাগে ন সেইকাৰণে একেবাৰে বেলুনটোৰ নিচিনা ফুলি গৈছা আমুল তাজাৰ 3 পেকেট মান মই 16 টকীয়া পেকেট কিনি আনিলো না তাততো মোৰ ফটো অহা নাই বৰ্তমানলৈকে তাত আচ্ছা তুমি নিজে গৈ কিনি আনিলা অন্ধ নেকি বেকেলা তুমি কিনিব লওঁতে দেখি নাপালা কাৰ ফটো লগাই থোৱা আছে বাৰু বাদ দিয়া চব ছোৱালী তোমাৰ নিচিনা মূৰ্খ নহয়তো তাৰপিছত মই আকৌ আধা লিটাৰ পেকেট আনিলো वाह दीदी আধা লিটাৰৰ দিয়া নাই চাগে 1 লিটাৰ দিব পাৰে গৈছে কৰি ল'বা মই 1 লিটাৰ পেকেটটো আনিলো दीदी वाह दीदी 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 দিয়া নাই তাৰপিছতে বহুত কেইটা খুদুতে গম পালো সেইখন বোলে এডিট কৰি লগাইছে হা তুমি যিমান নটংকি দেখালেও অসমৰ ৰাইজৰ পৰা হাৰি নাযাবা কমেণ্ট বক্সটো এবাৰ খুলি চাবা কটি ফাটি যোৱাকে মৰম পাবা চল লাগে তন্তু सौर से डर नहीं लगता मैडम प्यार से लगता है মোৰ কাৰণে এতিয়া আমুল তাজা গাখীৰৰ কোম্পানী এতিয়া কিমান লাভ হ'ল আপোনালোকে ভাবক अच्छा অসমৰ বহুত মানুহে কিনিব মোৰ ফটো ওলাবলৈ মই এডভাৰটাইজমেন্ট কৰাবলৈ কিমান মানুহে চাগে কিনিলে अच्छा তুমি ভাবিছা নিজকে সেলিব্ৰিটি তোমাৰ কথা শুনি মোৰ মোবাইলটো হজম হোৱা নাই চোৱা দেখাই দিলে লো বেটি তাৰপিছত যেতিয়া গম পাব যে মই এডভাৰটাইজমেন্ট কৰা নাই সেইখন এখন এডিট ফটো বুলি তেতিয়াহ'লে অসমৰ মানুহে কিমান দুখ পাব কওকচোন এতিয়া অসমৰ মানুহে ভাবিছে চাগে হিয়াৰ চাগে ফটোখন আহিছে আমুল এক পেকেট কিনি আনো তেনেকৈ চাগে কিমান চাগে বিক্ৰী হ'ল কিমান চাগে লাভ হ'ল সিহঁত এইবোৰ কিহৰ ফটো আমি ঘৰত যদি কাম নাই মেখেলা ধো পেটিকোট ধো ঘৰ বেদনাৰ ভাগ আপোনালোকে ল'ব পাৰিব যোনে এডিট কৰিছা নিজে কেলা এডিট কৰি ল'বা আৰু আনক দুখ দিবা কিদা মা কসম মই হাই কৈছো কৰা নাই তেতিয়াহ'লে কোনে কৰিলে বা মোৰ মতে খাটাং ৰিয়েলিষ্টিক আছামে কৰিছে কাৰণ কিয়নো তুমি তালত কেইদিনমান খুব গা ঘেকেলা ফুৰিছিলাতো স্পন্সৰশ্বিপৰ কাৰণে মোৰ কোনো আহা নাই মোক পেইডো কৰা নাই মই কওঁ শুন মিছাতে ফকতীয়া লেকচাৰ দিয়াতকৈ এটা কাম কৰ তই এটা গাখীৰ ফেক্টৰী খুলি ল তাৰপিছত তোৰ ফটোখন ডাঙৰকৈ পোষ্টাৰ এৰি দিবি কেলা কাষ্টমাৰ কি চাব बात तो सही है কিন্তু তই তাত নিজে খাৰা নাথাকিবি তই খাৰা থাকিলে মানে কিনা মানুহতকৈ তোক চোৱা মানুহ বেছি আহিব কাৰণ কিয়নো অসমৰ মানুহবিলাকে তোৰ বডি পাৰ্ট এটা ভাল পাই দেচোন দে হ'ব দে আৰু এনেই অলপ তাৰিফ কৰি দিলোঁ তাকে বোলে ফুলি নাযাবি আৰু অলপ ফুলি গ'লে তই ফুটিয়ে থাকিবি তো গাইছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা যাতে হিয়া বাইদেউৰ ওচৰত পাই যায়গৈ